নমস্কাৰ বন্ধুসকল, মোৰ প্ৰথম ব্লগটোলৈ স্বাগতম জনাইছোঁ সকলোকে। আপোনালোকে আকৌ ভাবিছে চাগে ন আজিয়ে প্ৰথম ব্লগটো বুলি কেলৈ কৈছে। আচলতে মই আজি মোৰ প্ৰথম ব্লগ বুলি কৈছোঁ কাৰণ ইউনিভাৰ্চিটি লাইফৰ এইটো মোৰ প্ৰথম ব্লগ। আৰু আপোনালোকক কৈ থাকোঁতে দেখিছেনে মই আহি পেলাই ইউনিভাৰ্চিটি পালোহিয়ে। মই আছাম ওমেন ইউনিভাৰ্চিটিত PGত এডমিশ্যন লৈছোঁ আৰু আহি পেলাই মই ক্লাছত সোমালোহি। আমাৰ যিহেতু সদায় 9:30 বজাৰ পৰাই ক্লাছ থাকে। আমাৰ এতিয়া ওমেন ইউনিভাৰ্চিটিখন ৰৰৈয়াত আছে, কিন্তু সোনকালে এখন টিয়কলৈ শ্বিফ্ট কৰিব আৰু মই মোৰ নতুন ক্লাছমেটখিনিক আপোনালোকক দেখুৱাই দিছোঁ। আৰু আজি আমাৰ ছিনিয়ৰ বাৰসকলে আমাৰ লগত চিনাকি হ'বলৈও আহিলে। তাৰপিছতে ক্লাছ শেষ হোৱাৰ পিছত ময়ো এতিয়া যাবলৈ লৈছোঁ ঘৰলৈ। আৰু আজি মোৰ মাইনাকেইজনীক লগ পালোঁ। তাহাঁতৰ লগত অকণমান দেৰি ৰৈ পেলাই মই এতিয়া আকৌ আহিলোঁ আমাৰ ডান্স প্ৰেক্টিচলৈ, যিহেতু আমাৰ 15 আগষ্টত প্ৰগ্ৰেম আছে আৰু তাৰ কাৰণে আমি প্ৰেক্টিচ কৰি আছোঁ। গতিকে আন এটা ভিডিঅ'ত লগ পাম। বাই বাই।